নমস্কাৰ, মই বিকাশে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল দৃষ্টিকোণ দ্য অপিনিয়নলৈ। দৃষ্টিকোণ দ্য অপিনিয়নত আজি আমাৰ লগত উপস্থিত আছে মানিকপুৰৰ এজন বিশিষ্ট সাংবাদিক তথা ৮০ দশকৰ পৰাই বিভিন্ন সংবাদ মাধ্যম, বিভিন্ন কাকত আলোচনীত লিখা মেলা কৰা, লগতে আৰু অসমীয়া ভাষা আৰু মালায়ালম ভাষাৰ বিভিন্ন ধৰণৰ গল্প, চুটি গল্প আদি অনুবাদ কৰা আদি কাম তেখেতে কৰিছে। আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ শ্ৰী কৰুণাকান্ত ৰায়দেৱ। প্ৰথমে আমি জানিব বিচাৰিম যে আপুনি সাহিত্যৰ লগত কেনেদৰে জড়িত হৈ পৰিল? মই আচলতে 1980 কি 1979 পৰা এনে কিবা কিবি ধৰক অসমৰ যিবোৰ বাতৰি কাকত আছে, বাতৰি কাকত আলোচনীত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰথম লিখা মোৰ প্ৰকাশ হৈছিল তেজপুৰৰ ৰংভূমি নামৰ এখন আলোচনীত। সম্ভৱ এইটো আছিল 1979। আৰু তাৰ পিছৰ পৰা মোৰ লেখাৰ এটা অব্যাহত আছিল। তাৰ পৰৱৰ্তী কালত 1988 চনত দৈনিক অসম কাকতৰ ফালৰ পৰা বিজনীৰ এগৰাকী সাংবাদিক হিচাপে আৰু 1990 চনত দি আছাম ট্ৰিবিউন কাকতৰ পৰা বিজনীৰ এজন কৰেছপণ্ডেণ্ট হিচাপে মোক নিযুক্তি দিছিল। তাৰ পৰা মোৰ লিখা মেলাৰ এটা আৰম্ভ হৈছিল। তাৰপিছত মই নিজাববীয়াকৈ 1983 চনত সুৰভি নামৰ এখন দুমহীয়া কাব্যালোচনী মই উলিয়াইছিলোঁ। তাৰ বিশেষ প্ৰস্তাৱনা সংখ্যাটো প্ৰকাশ হৈছিল বঙাইগাঁৱত 83 চনত মে' মাহত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনত। এইখিনিৰ পৰা মোৰ আৰম্ভ হৈছিল লিখা মেলা। পৰৱৰ্তী কালত 1999 চনত কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে মোক ডেপুটেশ্যনত লৈ গৈছিল কৰ্ণাটকৰ ইতিহাস প্ৰসিদ্ধ মহীশূৰ চহৰত থকা CIIL মানে হৈছে কি চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজেছ। তাৰ আণ্ডাৰত ভালেকেইটা ভাষা শিকাৰ প্ৰতিষ্ঠান আছিল আৰু মাইচৰতেই আছিল SRLC বুলি। SRLC হৈছে কি চাউদাৰ্ণ ৰিজনেল লেংগুৱেজ চেণ্টাৰ। তাতে 4টা ভাষাত প্ৰশিক্ষণ দিয়া হৈছিল। তাৰমানে যিখিনি বাহিৰৰ মানুহ, বাহিৰৰ শিক্ষক নাইবা প্ৰত্যেকে তাৰমানে আমাক যদি এটা প্ৰশ্ন সোধা হয় যে মই মালায়ালম ভাষাটো শিকিব খোজোঁ, তামিল ভাষাটো শিকিব খোজোঁ, এই শিকাৰ সুবিধাটো আছে নে নাই? ইয়াৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে যে ইয়াৰ শিকাৰ এটা সুবিধাটো আছে। সেই চাউদাৰ্ণ ৰিজনেল লেংগুৱেজ চেণ্টাৰত 4টা ভাষাৰ প্ৰশিক্ষণ দিয়া হয় এটা বছৰৰ কাৰণে আৰু সাধাৰণতে শিক্ষক শ্ৰেণীকে তাতে সুবিধাটো দিয়া হয়। তাতে আছিল 4টা ভাষাৰ ভিতৰত কেৰালাৰ মালায়ালম ভাষাটো, ৰাজ্যিক ভাষা মালায়ালম, তাৰপিছত তামিলনাডুৰ তামিল ভাষাটো, অন্ধ্ৰপ্ৰদেশৰ তেলেগু ভাষাটো আৰু কৰ্ণাটকৰ কানাড়া ভাষাটো। আৰু আমি উত্তৰ ভাৰতৰ মানুহে সংস্কৃতৰ পৰা সংস্কৃত যদি আমাৰ মাতৃভাষা হয় তাৰ পৰা বঙালী, অসমীয়া, উৰিয়া আদি ভাষা, হিন্দী ভাষা এইবিলাক সেই সংস্কৃত ভাষাৰ সন্তান। এই ভাষাবিলাক সাধাৰণতে ইণ্ডো ইৰাণ ভাষাৰ পৰিয়ালৰ বুলি কোৱা হয় আৰু দক্ষিণ ভাৰতৰ ভাষাটোক দ্ৰাবিডিয়ান ফেমিলিৰ ভাষা বুলি কোৱা হয়। আৰু সেই দ্ৰাবিডিয়ান ফেমিলিৰ ভাষাটো মালায়ালম ভাষা মই আয়ত্ব কৰিছিলোঁ। আয়ত্ব কৰা মানে এতিয়াও মই শিকি আছোঁ। মাইচৰৰ SRLC 1999 চনৰ পৰা 2000 চনলৈকে। তাৰ পৰৱৰ্তী সময়ত মই কেৰালাৰ ৰাজধানী চহৰ ত্ৰিবান্দ্ৰম বুলি কয়, তাৰ স্থানীয় উচ্চাৰণে তিৰুৱনন্তপুৰম, তাতে থকা সাগৰৰ পাৰত এটা প্ৰতিষ্ঠান আছিল ISDL, ইণ্টাৰনেশ্যনেল স্কুল অফ দ্ৰাবিডিয়ান লিংগুইষ্টিক। 2004 চনত মই তাতে ডিপ্ল'মা ল'লোঁ সেই মালায়ালম ভাষাৰ। আৰু সেই ভাষাটো লোৱাৰ পিছত আমি আচলতে নিয়মমতে সেই ভাষাটো চিন্তা চৰ্চা কৰিব লাগে। গতিকে মই প্ৰথম অৱস্থাত তাৰ যিবিলাক বাচকবনীয়া সাহিত্য আছে সেইবিলাক অনুবাদ কৰাৰ কাৰণে মই নিজে অগ্ৰসৰ হ'লোঁ। আৰু ইতিমধ্যে প্ৰান্তিক, গৰিয়সী, দৈনিক সময় ধৰি কিছু মই গল্প আৰু নাটিকা অনুবাদ কৰিছোঁ। তাৰ ভিতৰত বিখ্যাত CL জোছ নামৰ এগৰাকী নাট্যকাৰ, তেওঁৰ এখন নাটক মই অনুবাদ কৰিছোঁ। তাৰপিছত টি পদ্মনাভনৰ গল্প এটা কৰিছোঁ। শিবাইকে নামৰ এগৰাকী লেখিকা, নাৰীবাদী লেখিকা, তেখেতৰ এটা প্ৰখ্যাত গল্প, যিটো গল্পই দক্ষিণ ভাৰতৰ তামিল, কানাড়া, তেলেগু ভাষাটো অনুবাদ হৈছে আৰু সেইটো মই অসমীয়া ভাষাত অনুবাদ কৰিছোঁ। সৌভাগ্যক্ৰমে মই মালায়ালমৰ পৰা অসমীয়া অনুবাদ কৰিছোঁ যদিও মই নিজৰ ভাষাটোক তেওঁলোকৰ ভাষাত অনুবাদ কৰি প্ৰকাশ কৰিব পাৰি নেকি সেই চৰ্চাটো অব্যাহত ৰাখিছোঁ।
ইতিমধ্যে মোৰ প্ৰান্তিকত প্ৰকাশিত এটা ৰাতিৰ এলিজি নামৰ এটা গল্প, সেই গল্পটো আচলতে কেৰালাৰ এটা জাতীয় উৎসৱ ওনাম, সেই ওনামৰ পটভূমিত গল্পটো লিখিছিলোঁ প্ৰান্তিকত 2001 ওলাইছিল। সিটো মই মালায়ালাম ভাষাত অৰু ৰাত্ৰিওৰে বিলাপম বুলি লিখিছিলোঁ। আৰু সৌভাগ্যৰ কথা সেই গল্পটো কেৰালাৰ চন্দ্ৰিকা নামৰ এখন মাহেকীয়া আলোচনীত সেই গল্পটো 2016 চনৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ হৈছিল। 1980 চনৰ পৰা তেখেতৰ এটা দীঘলীয়া যাত্ৰা আপোনালোকে গম পালে, কেনেকৈ তেওঁ সাহিত্যৰ লগত জড়িত হৈ পৰিছিল আৰু মালায়ালাম ভাষাৰ পৰা অসমীয়ালৈতেও বহুতকেইটা গল্প বা বিভিন্ন ধৰণৰ নাটিকা তেওঁ অনুবাদ কৰি থৈ দিছে আৰু তেওঁ লিখা বিভিন্ন ধৰণৰ গল্প ইতিমধ্যে আমাৰ মালায়ালাম ভাষাত অনুবাদ হৈছে। এতিয়া আমি তেখেতৰ পৰা এটা নতুন কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল, আপুনি নতুন চিন্তা চৰ্চা এটাৰ লগত জড়িত হৈছে যে আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যিখন গ্ৰন্থ বুঢ়ী আইৰ সাধু, এই ইয়াত যিকেইটা গল্প আছে আপুনি মালায়ালাম ভাষালৈ অনুবাদ কৰাৰ কাম হাতত লৈছে। এই কনচেপ্টটো আপোনাৰ কেনেকৈ আহে? এইখিনিতে মই এটা কথা কওঁ যে আমাৰ অসমৰ এগৰাকী বিশিষ্ট লোকগীতৰ শিল্পী ডলি দাস আৰু হিতেশ দাসৰ বোৱাৰী মায়া চান্দী এগৰাকী তামিল জীয়ৰী, বৰ্তমান অসমৰ বোৱাৰী। তেখেত মাধৱ কৃষ্ণ দাসৰ পত্নী। তেখেতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিখন ইতিমধ্যে তামিল ভাষাত অনুবাদ কৰি এটা ভূয়সী প্ৰশংসা লাভ কৰিছে আৰু এই কামটোৱে মোক কথাটো উৎসাহিত কৰিলে। ঠিক তেনেকৈ এই কামটো দেখি মোৰ মই কিবা কথা এটা ভাবিলোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখন মালায়ালাম ভাষাত অনুবাদ কৰিব পাৰি নেকি। এই চিন্তা চৰ্চা কৰোঁতে মোৰ যিখিনি কেৰালাৰ মালয়ালী বন্ধু আছে তেওঁলোকে যথেষ্ট সঁহাৰি জনালে, যথেষ্ট উৎসাহ যোগালে আৰু ইতিমধ্যে মই এই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখন অনুবাদ কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখন ইতিমধ্যে বাংলা ভাষাত ঠাকুৰমাৰ জুলি বুলি অনুবাদ হৈছে বাংলা ভাষাত। ঠিক তেনেকৈ বড়ো ভাষাত প্ৰমীলা নাৰ্জাৰী বুলি এগৰাকী শিক্ষয়িত্ৰী অশ্বনী চলো বুলি এই সাধুকথা পুথিখন বড়ো ভাষাতো অনুবাদ কৰিছে। গতিকে মই এই মালায়ালাম ভাষাত সেইখন বুঢ়ী আইৰ সাধুখনক মুত্তাচি আম্মায়ুৰে কথাগাল বুলি এটা গোটেইকেইটা 30টা গল্প আছে, 30টা সাধুকথা, সেই সাধুকথাকেইটা অনুবাদ কৰাৰ কাৰণে আগবাঢ়িছোঁ। ইতিমধ্যে মোৰ আধা কাম প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু এটা কথা মোৰ দুৰ্বলতা আছে। মই সেই ভাষাটো যদিও শিকিছোঁ, মোৰ এটা লিমিটেশ্যন এটা আছে। মই সেই ভাষাটো ইমান জনা বুলি মোৰ কোৱাৰ ধৃষ্টতা নাই, কিন্তু নিজৰ ভাষাত লিখাটো এটা বেলেগ কথা। সেইটোত মই নিজস্বভাৱে কিছুমান শৈলী ব্যৱহাৰ কৰিব পাৰিম। গতিকে কেৰালাত যিখিনি মোৰ বন্ধু বান্ধৱী আছে তেওঁলোকে মোক সহায় কৰিম বুলি ক'লে ইতিমধ্যে মই অনুবাদৰ কামটো আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ অনুবাদখিনি হোৱাৰ পিছত মই তাত গৈ তেওঁলোকক মই দেখুৱাম আৰু তেওঁলোকে দেখুৱাই শুধৰাই দিয়াৰ পিছত তাতে কিবা যদি নতুনকৈ সংযোজন কৰিবলগীয়া থাকে, নতুনকৈ কিবা যদি বাদ দিবলগীয়া থাকে, বাদ দিয়াৰ পিছত মই সেই গ্ৰন্থখন তেওঁলোকৰ ভাষাত ছপাৰ কাৰণে এটা তেওঁলোকৰ সেই কেৰালাৰ যিখিনি মালায়ালী সমাজ আছে, যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ হাতত মই তুলি দিম। আৰু ইতিমধ্যে প্ৰকাশ কৰাৰ কাৰণে কিছু যোগাযোগো হৈছে এটা প্ৰকাশন গোষ্ঠীৰ লগত, চাওঁ কিমান দূৰ। আৰু এই প্ৰজেক্টটো মোৰ হ্ৰস্বকালীন নহয়, দীৰ্ঘকালীন, এটা 2 বছৰ সময় লাগিব। কাৰণ এটা ভাষা আৰু আমাৰ যদি ইণ্ডো এৰিয়ান ভাষাত, উত্তৰ ভাৰতৰ ভাষাত যদি হ'লে বৰ বেছি চিন্তা নকৰিলেহেঁতেন, কাৰণ সেই দ্ৰাবিড়মূলীয় ভাষাত আৰু আমাৰ ইণ্ডোমূলীয় ভাষাৰ কিছুমান ফক আছে, সেই ফকটোৰ বহুত ডিফাৰেঞ্চ থাকে। তেওঁলোকৰ চিন্তা চৰ্চাত ডিফাৰেঞ্চ আছে, তেওঁৰ জলবায়ুৰ ডিফাৰেঞ্চ আছে। গতিকে এইটোত মই তেনেকৈ আগবাঢ়ি আছোঁ। ইতিমধ্যে মোৰ সেই গল্পকেইটাৰ অনুবাদৰ কামটো, প্ৰাৰম্ভিক কামটো প্ৰায় আধা সম্পূৰ্ণ হৈছে। গোটেইখিনি কামত যথেষ্ট কষ্ট হ'ব, কাৰণ অসমীয়া ভাষাৰ যিটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ যিখিনি ভাৱ ধাৰণা, সেইটো আপুনি মালায়ালাম ভাষাত সেই একেই ভাৱ ধাৰণাৰে প্ৰতিষ্ঠা কৰিব লাগিব। আৰু তেওঁলোকে তাত শুধৰাই দিয়াৰ পিছত গোটেইখিনি বস্তু হোৱাত সময় লাগিব, নিজে ক'লে 2 বছৰৰ অধিক সময় লাগিব। গতিকে আমি আশা কৰোঁ যে অতি সোনকালে আমি এই কিতাপখন চাবলৈ পাম, অনুবাদটো চাবলৈ পাম। অনুবাদটো চত মানে অসমৰ যিখিনি মালায়ালাম ভাষা বুজি পায় তেওঁলোকে পঢ়িব পাৰিব, যিখিনি ধৰক বুজি নাপায় এনে কিতাপখন চাব পাৰিব। এইটো আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আমাৰ অসমৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই যি গ্ৰন্থৰাজি
কাম গ্ৰন্থৰাজি অনুবাদৰ কাম আমাৰ ৰায় ডাঙৰীয়াই আৰম্ভ কৰিছে বহুত ডাঙৰ গৌৰৱৰ কথা তেওঁ ইতিমধ্যে বহুত সময়ৰ পৰাই বহুত আগৰ পৰাই এই অনুবাদৰ কামৰ লগত জড়িত হৈ আছে গতিকে আমি আপোনাৰ এই কামটো অতি সোনকালে হৈ উঠক বুলি আমাৰ দৃষ্টিকোণৰ তৰফৰ পৰা আশা ৰাখিলোঁ।